হেল্ল' এভৰিৱান, স্বপ্নাছ ক্ৰিয়েশ্যন এণ্ড ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকৰ বাবে লৈ আহিছোঁ ৰিবন এম্ব্ৰইডাৰী এটা মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট, ৰ'জ ৰিবন। ৰিবনৰ সহায়ত গোলাপ ফুল বনাই আমি কেনেদৰে কাপোৰত লগাব পাৰোঁ তাকে আজি এই ভিডিঅ'টো দেখিবলৈ পাব। আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু মৰম দিব। তেনেহ'লে ব'লকচোন আজিৰ ভিডিঅ'টোৰ মাজলৈ যাওঁ। ৰিবন ৰ'জ বনাবৰ বাবে মই লৈছোঁ এনেকুৱা ধৰণৰ ৰিবন, এখন কেঁচি, এটা লাইটাৰ আৰু বেজি। মই 1/2 ইঞ্চি আৰু 0 চাইজৰ ৰিবন লৈছোঁ। এয়া মই স্কেল এপাতৰ সহায়ত এনেদৰে মই জুখি লৈছোঁ। মই 25 লৈছোঁ। আপোনালোকে এনেদৰে জুখি ল'ব পাৰে আৰু নল'লেও এটা জোখমতে আপোনালোকে ৰিবনটো কাটি ল'ব। মই এনেদৰে 25 লৈ এনেদৰে কাটি ল'লোঁ আৰু আগৰ ফালে এনেদৰে অকণমান ভিডিঅ'ত দেখুওৱাৰ দৰে মই এনেদৰে অকণমান কাটি লৈছোঁ। এনেকৈ কাটি ল'লে আমাৰ বেজিত সুমিয়াবৰ বাবে সুবিধা হয়। আৰু এতিয়া এনেকুৱাকৈ মই এবাৰ উল্টা আৰু এবাৰ পাল্টাকৈ মই এনেকৈ ফল্ড কৰি গৈছোঁ ৰিবনডাল। ৰিবনডাল এনেদৰে গোটেইখিনি ফল্ড কৰি ল'ব। এয়া মোৰ ফল্ড কৰা হৈ গ'ল আৰু এতিয়া মই মাজেৰে এনেদৰে সমান কৰি লৈ বেজিটো এনেদৰে মাজেৰে সুমিয়াই দিছোঁ। আৰু এতিয়া এই কাটি লোৱা আগৰ ৰিবনখিনি, মিহি ৰিবনখিনি মই বেজিত সুমিয়াই লৈছোঁ। এনেদৰে কাটি ল'লে আমাৰ এয়া চাওকচোন, বেজিত সুমিয়াবলৈ বহুত সুবিধা হয়। এতিয়া মই বেজিটো এনেদৰে তলফালৰ পৰা এনেদৰে ঘূৰাই ঘূৰাই ৰিবনডাল এনেদৰে তলেৰে উলিয়াই আনিছোঁ। এনেদৰে উলিয়াই আপোনালোকে লাইটাৰৰ সহায়ত এতিয়া মই এইডাল এনেদৰে লাইটাৰৰ সহায়ত মই এইটো ফিক্স কৰি দিম। এনেদৰে আপোনালোকে হাতেৰে কেতিয়াও নুচুব। লাইটাৰটো লগাই উঠি পিনে এনেদৰে কেঁচি বা স্কেলত এনেকৈ ডেপ কৰি দিব। আৰু এয়া চাওকচোন, আমাৰ ইমান ধুনীয়া ৰ'জ ইমান সহজতে আৰু কম সময়তে তৈয়াৰ হৈ গ'ল। এয়া চাওক, আপোনালোকেও এনেদৰে ৰিবন ৰ'জ বনাই কাপোৰত এটাচ কৰিব পাৰে। এইটো একেবাৰে ৰিবন ৰ'জ বনোৱাৰ সহজ পদ্ধতি, সেইবাবে মই এনেদৰেই ৰিবন ৰ'জটো বনাওঁ আৰু কাপোৰত লগাওঁ। ইচ্ছা কৰিলে আপোনালোকে ডাইৰেক্ট কাপোৰতো ৰ'জটো বনাব পাৰে, কিন্তু এইটো একেবাৰে সহজ, সেইকাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু আগলৈ এনেদৰে ভিডিঅ' পাই থাকিবলৈ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।